মই আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আপোনালোকে নতুনকৈ লঞ্চ হোৱা CM জীৱন প্ৰেৰণা স্কিমত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু কোনে কোনে পাৰিব। জীৱন প্ৰেৰণা স্কিমত এপ্লাই কৰিবলৈ হলে আপোনালোকে গুগলত সাৰ্চ কৰি দিব CM জীৱন প্ৰেৰণা স্কিম। তো ইয়াৰ পিছত আপোনালোকে ইয়াতে আসাম কেৰিয়াৰ বা জব আসাম এই দুটা ৱেবছাইটৰ ভিতৰত এটাত আহি যাব। ইয়াৰ পিছত এই ৱেবছাইটটোত আপোনালোকে তলৰ পিনে আহিলে দেখিবলৈ পাব ইয়াতে এপ্লিকেশন ফৰ্ম বুলি আছে। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব আৰু নহয়তো বা আপোনালোকে এই যিটো ৱেবছাইট আছে এইটো আপোনালোকে ডাইৰেক্টলি টাইপ কৰি দিলে এই ৱেবছাইটটোত আহি যাব। মই আপোনালোকক ডেসক্ৰিপচনত দি দিম এই লিংকটো। তো এই ৱেবছাইটটোত আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে আসাম বঙাইগাঁও বা আসাম এনেকৈ আপোনাৰ ডিস্ট্ৰিক্টখন সিলেক্ট হৈ থাকিব। আপোনালোকে প্ৰথমতে আপোনাৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব। তাৰ পিছত এপ্লাই চেঞ্জেছ ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে এতিয়া আপুনি আপোনাৰ ডিস্ট্ৰিক্টখন দেখিবলৈ পাইছে। ইয়াৰ পিছত আপুনি ইয়াতে লগইনত যাব। তাৰ পিছত আপোনালোকে ইয়াতে ফৰ্মখন দেখিবলৈ পাব। ইয়াৰ পিছত ইয়াতে আপুনি লগইন আৰু লগইন OTP তো ইয়াতে আপোনালোকে লগইন কৰি ল'ব যদি আপোনাৰ ৰেজিষ্টাৰ্ড আছে। আৰু যদি আপুনি ৰেজিষ্টাৰ্ড নাই তেতিয়াহলে ইয়াতে লগইন কৰিব নোৱাৰিব। যেহেতু আমি ৰেজিষ্টাৰ্ড কৰি লোৱা নাই ইয়াতে আমি ৰেজিষ্টাৰ্ড অপচনত ক্লিক কৰি দিম। ৰেজিষ্টাৰ্ড কৰি লম। আপোনাৰ ফোন নম্বৰটো ইয়াতে দি দিব। ফোন নম্বৰটো দিয়াৰ পিছত ইয়াতে টিক মাৰ্কটো দিব। ইয়াতে ৰিকুৱেষ্ট OTP ক্লিক কৰি দিব। OTPটো দিয়াৰ পিছত ইয়াতে আপুনি সাবমিটত ক্লিক কৰি দিব। ইয়াৰ পিছত ইয়াতে আপোনাৰ পাছৱৰ্ড ৰাখিব দিছে। পাছৱৰ্ডটো আপুনি ইয়াতে দি দিব। ইয়াৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাক ইয়াতে সুধিছে যে আপুনি আপোনাৰ জেন্ডাৰটো কি। তো ইয়াতে আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰিব। ইয়াৰ পিছত আপোনাৰ এজটো দিছে। এজটো সিলেক্ট কৰিব আপুনি ইয়াতে। তো 18 পৰা 21, 14 পৰা 18, 21 পৰা 60 আপোনাৰ যিটো আপোনাৰ এজ মতে ইয়াতে আপুনি আপোনাৰ ৰেঞ্জটো সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপুনি ইয়াতে আপোনাৰ ৰিলিজিয়নটো সিলেক্ট কৰিব। ইয়াৰ পিছত ইয়াতে আপোনাক সুধিছে যে ডিফাৰেন্টলি এবল মানে ডিফাৰেন্টলি এবল মানে হৈছে আপোনাৰ আপুনি বিকলাংগ বা আপোনাৰ তেনেকুৱা ধৰণৰ কিবা প্ৰবলেম আছে নেকি। এইটো ইয়েস কৰি দিব যদি আপোনাৰ প্ৰবলেম আছে, নহলে নো কৰি দিব। ইয়াৰ পিছত আপুনি কিমানখিনি পঢ়িছে। তো ইয়াতে হৈছে আপোনাৰ মেট্ৰিক। ইয়াৰ পিছত ইয়াতে হৈছে আপোনাৰ হাই সেকেন্ডাৰী। ইয়াতে হৈছে আপোনাৰ ডিগ্ৰী গ্ৰেজুৱেচনৰ ইকুইভেলেন্ট। তো এইটোত আপুনি ক্লিক কৰি দিব আপুনি যদি ডিগ্ৰী পাছ কৰিছে। ইয়াৰ পিছত ইয়াতে এটা ইম্পৰ্টেন্ট বস্তু দিছে যে আপুনি ডিপেন্ডেন্ট নেকি। ডিপেন্ডেন্ট মানে আপুনি নিজে ইনকাম নকৰে, বেলেগৰ ওপৰত চলি আছে, মানে আপোনাৰ মায়ে বা আপোনাৰ দেউতাৰ ইনকামৰ দ্বাৰা আপুনি চলি আছে, তেতিয়াহলে আপুনি ইয়াতে সেইটো সিলেক্ট কৰিব। আৰু যদি নহয় আপুনি এতিয়া কিবা এটা মানে নিজে কৰি আছে তেতিয়াহলে আপুনি সেলফ দিব। তো ইয়াতে মই এতিয়া ফাদাৰ দিম। তো ইয়াৰ পিছত ইয়াতে সুধিছে যে আপোনাৰ ডিপেন্ডেন্টজন কি কৰে, মানে তো বিজনেস কৰে, একোই নকৰে, প্ৰাইভেট সেক্টৰত কাম কৰে, গভৰ্ণমেন্ট সেক্টৰত কাম কৰে, ৰিটায়াৰ্ড হৈছে। ধৰি লওক এইটো হৈছে আপোনাৰ কোনো ধৰণৰ আনৰিকগনাইজ, যিসকলে মানে হাজিৰা কৰে বা চাকৰি নকৰে বা বিজনেছো নকৰে, তেনেকুৱা ধৰণৰ মানুহবিলাক ইয়াতে খেতি কৰে, তেনেকুৱা ধৰণৰ মানুহবিলাক ইয়াতে আনৰিকগনাইজ সেক্টৰত সিলেক্ট কৰিব। ইয়াৰ পিছত আপোনালোকক ইয়াতে সুধিছে যে আপুনি BPL আছে নে নাই। তো BPL থাকিলে BPL কাৰ্ডত ইয়াতে অপচনটো দি দিব, আৰু নহলে আপোনালোকে ইয়াতে APL দি দিব। তো BPL হৈছে এইবিলাকৰ যিবিলাকৰ ৰেচন কাৰ্ড আছে তেওঁলোকে ইয়াতে BPL কাৰ্ড অপচনটো সিলেক্ট কৰিব। তো ইয়াৰ পিছত ইয়াতে আপোনাক সুধিছে যে আপুনি চহৰ বা নগৰ বা আপুনি গাঁৱত বাস কৰে নেকি। তো আৰবান হলে আপুনি চহৰ নগৰত বাস কৰিলে দিব, আৰু যদি আপুনি গাঁৱত বাস কৰে তেতিয়াহলে ৰুৰেল দি দিব। ইয়াৰ পিছত আপোনাক সুধিছে যে আপোনাৰ ঘৰটো কাঁচা ঘৰ, পাকা ঘৰ, বা আপোনাৰ ঘৰ ৰেন্টেড, আপুনি মানে ভাড়া ঘৰত থাকে তেতিয়াহলে নান দিব। আৰু যদি আপুনি কাঁচা ঘৰত থাকে এইটো দিব, পাকা হলে এইটো দিব। তো পাকা ঘৰ মোৰ সেইকাৰণে এইটো দি দিছো। তো ইয়াৰ পিছত দুটা অপচন আহিছে, এডুকেশ্যন আৰু সোশ্যাল সাৰ্ভিস। তো ইয়াৰ পিছত আমি ইয়াতে এডুকেশ্যনত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত এই অপচনটো খোলা হৈ গৈছে। তো ইয়াতে আমি এইখিনিত চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম ইয়াতে ক্লিক কৰি দিম। ইয়াৰ পিছত ইয়াতে আকৌ সুধিছে যে আপোনাৰ ৰেসিডেন্স কি, মানে অসমৰ আপুনি হয় নে নহয়। ইয়াৰ পিছত ইয়াতে ইয়েস দিব, আমিতো অসমৰে। তাৰ পিছত আপোনাক সুধিছে যে আপুনি এতিয়া কি কৰি আছে, এতিয়া কিবা ইনকাম কৰি আছে নে নাই, মানে এমপ্লয়েড না আনএমপ্লয়েড। তো আনএমপ্লয়েড হলে আনএমপ্লয়েড দিব, এমপ্লয় হলে এমপ্লয় দিব। ইয়াৰ পিছত ইয়াতে হৈছে যে আপোনাৰ পেৰেন্টছে ৰেজিষ্টাৰ্ড কন্ট্ৰাক্টৰ নেকি। তো আপোনাৰ দেউতাই কন্ট্ৰাক্টৰ যদি হয়, কন্ট্ৰাক্টৰ মানে কি আৰু ঠিকাদাৰ বুলি ক'ব পাৰি। তো সেইটো যদি হয় আপোনালোকে ইয়াতে ইয়েস দিব, নহলে নো দিব। ইয়াৰ পিছত আপোনাক সুধিছে যে আপুনি নিযুত মইনা আঁচনি লাভ কৰিছে নেকি। তো নিযুত মইনা আঁচনি মই যিমানখিনি জানো ছোৱালী বিলাকে পায়, ল'ৰা বিলাকে নাপায়। তো ল'ৰা বিলাকে ডাইৰেক্টলি নো মাৰি দিব পাৰে, আৰু যিবিলাকে নিযুত মইনা আগতে পাইছিল ছোৱালী বিলাকে তেওঁলোকে এজ দিলে হল, কোনো কথা নাই, আপোনালোকে শুদ্ধ মতে দিব বস্তুবিলাক। ইয়াৰ পিছত আপুনি এনুৱেল ইনকাম 10 লাখৰ তলত হয় নে নাই এইটো সুধিছে। ফেমিলি এনুৱেল ইনকাম গ্ৰেটাৰ দেন 10 লাখ। তো আপোনাৰ 10 লাখত কৰি যদি বেছি হয় আপোনাৰ ফেমিলি ইনকাম, তেতিয়াহলে ইয়েস দিব, নহলে নো দিব। তো ইয়াতে সুধিছে যে আপোনাৰ পেৰেন্টছ মানে আপোনাৰ দেউতা মাৰ ভিতৰত কোনোবা এজন পাৰ্লিয়ামেন্টৰ MP বা আপোনাৰ MLA, নহয়তো বা আপোনাৰ মাদাৰ ফাদাৰজন গভৰ্ণমেন্ট চাকৰিয়াল
নহয়তোবা পেঞ্চনাৰ। তো এইকেইটা অপচন যদি আপোনাৰ এইকেইটা ক্ষেত্ৰত যদি দেউতা মায়ে কিবা চাকৰি কৰি আছে বা পেঞ্চনাৰ, তেতিয়াহ'লে আপুনি ইয়াতে ইয়েছ দিব। নহয়তোবা আপোনাৰ যদি এইকেইটাৰ ভিতৰত এটাও নাই তেতিয়াহ'লে নো দিব। তো ইয়াৰ পিছত ইয়াতে আপোনাক সুধিছে যে আপুনি যে গ্ৰেজুৱেশ্যনটো পাছ কৰিছে সেইটো 2025 পাছ কৰিছে না আগতে পাছ কৰিছে, মানে এইবাৰৰ পাছ কৰা বিলাকে ইয়েছ দিব, নহ'লে নো দিব। তো ইয়াতে দেখিবলৈ পাইছে ফাইনেন্সিয়েল এছিষ্টেণ্ট 2500কৈ পাব আপুনি 12 মাহৰ কাৰণে। তো ইয়াৰ কাৰণে কি লাগিব? আধাৰ কাৰ্ডখন লাগিব আৰু গ্ৰেজুৱেশ্যন চাৰ্টিফিকেটখন লাগিব। তো গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট বা প্ৰভিজনেল চাৰ্টিফিকেট, আপোনালোকৰ ডিগ্ৰীৰ যিখন চাৰ্টিফিকেট সেইখন লাগিব, আধাৰ কাৰ্ডখন লাগিব। তো ইয়াতে আপোনালোকে প্ৰচিড টু এপ্লাই ইয়াতে ক্লিক কৰি দিব। তো প্ৰভিজনেল চাৰ্টিফিকেট বা গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট যিটো আমাৰ বৰ্ডৰ পৰা দিয়া হয় সেইটো আপোনালোকেতো এতিয়া লগে লগে নাপাব না। তেওঁলোকে কি কৰিব, আপোনালোকে আপোনাৰ কলেজত যাই পেলাই যিটো আপোনালোকৰ কলেজৰ ফালৰ পৰা চাৰ্টিফিকেট দিয়ে সেইখন আপোনালোকে অতি সোনকালে লৈ আহি পেলাই এই এপ্লাইটো কৰিব। তো এতিয়া মোৰ ইয়াতে পেজখন খোলা গৈছে। তো ইয়াতে আপুনি কি কৰিব, আপোনাৰ নামটো দি দিব। তো ইয়াতে আপোনাৰ ফুল নেম এজ পাৰ আধাৰ দিব, আধাৰত যেনেকৈ আছে ফাদাৰ্ছ মাদাৰ্ছ নেম ইয়াতে দি দিব। যদি ফাদাৰ্ছ নাই তেতিয়াহ'লে মাদাৰ্ছ দিব। এতিয়া আপোনাৰ ডেট অফ বাৰ্থ দিব, এতিয়া আপোনাৰ জেণ্ডাৰ দিব, মোবাইল নম্বৰ দিব, ইমেইল আইডি দিব, আধাৰ কাৰ্ড নম্বৰ দিব, পান কাৰ্ড নম্বৰ দিব, আৰু ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা এনৰলমেণ্ট নম্বৰ আপোনাৰ ইউনিভাৰ্চিটিৰ পৰা যিটো আপুনি পাইছে। ডিটেইলছখিনি দিয়াৰ পিছত এতিয়া আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তাত এনেকৈ আকৌ এখন পেজ খোলা হ'ব। ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব দিছে, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইয়াৰ পিছত ইয়াতে আপুনি চাব ডিষ্ট্ৰিক্ট বা চাৰ্কুলটো আপোনাৰ চিলেক্ট কৰিব। ইয়াৰ পিছত আপুনি ইয়াতে পিন কোডটো দি দিব। তো এই ডিটেইলছখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াতে তলৰ অপশ্যনটো যে দেখিছে এইটো অপেন কৰি ল'ব। তো ইয়াতে আপোনালোকে ইনষ্টিটিউশ্যনটো চিলেক্ট কৰিব, ক'ৰ পৰা আপুনি ডিগ্ৰী পাছ কৰিছে সেই ডিগ্ৰী পাছ কৰা ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব আৰু আপোনাৰ কোৰ্চটো ইয়াতে দি দিব, আপুনি কোনটো কোৰ্চ কৰিছে আৰু আপুনি কিমান তাৰিখে গ্ৰেজুৱেশ্যন হৈছে আপোনাৰ ডেটটো ইয়াতে দি দিব। তো সেই ডেটটো আপোনালোকে ডিগ্ৰী বা গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিটখনত আপোনালোকে দেখিবলৈ পাব। তো ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটি দি দিলোঁ, ইয়াতে আপোনাৰ কলেজখনৰ নাম দি দিব, ইয়াৰ পিছত ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টখন দি দিব, ইয়াৰ পিছত ইয়াতে আপুনি কোৰ্চটো দি দিব। কোৰ্চটো দিয়াৰ পিছত ইয়াতে আপোনাৰ ডেট অফ গ্ৰেজুৱেশ্যন এইটো আপুনি দি দিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে নেক্সট অপশ্যনটো চিলেক্ট কৰিব। তো এই অপশ্যনটোত আপোনালোকে দেখিছে বেংকৰ পাছবুক, বেংকৰ একাউণ্ট নম্বৰ, বেংক নেম, ব্ৰাঞ্চ নেম, IFC কোড। ইয়াতে আপোনাৰ বেংকত আপোনাৰ নামটো কি আছে সেইটো দি দিব, বেংক নেমটো দি দিব ইয়াতে। ইয়াৰ পিছতে ইয়াতে আপোনাৰ ব্ৰাঞ্চটো দি দিব। ব্ৰাঞ্চটো দিয়াৰ পিছত ইয়াতে আপুনি IFC কোডটো অট'মেটিকলি আহি যাব, ইয়াতে চিলেক্ট কৰি দিলেই হ'ল। ইয়াৰ পিছত নেক্সটত আপুনি তলৰ পৰা দেখিছে ছাপৰ্টিং ডকুমেণ্টছ। তো ইয়াতে দুটা বস্তু দিব দিছে, এটা হৈছে যে আপুনি আধাৰ কাৰ্ড দিব লাগিব আৰু এটা হৈছে আপোনাৰ ডিগ্ৰী চাৰ্টিফিকেটখন। তো ইয়াতে আপোনালোকে আধাৰ কাৰ্ডখন 200 KB আৰু আপোনাৰ চাৰ্টিফিকেটখন 200 KBৰ ভিতৰত আপলোড দিব লাগিব। তো ইয়াতে আপোনালোকে ইয়াতে আপলোডত ক্লিক কৰি দিব, ইয়াতে গেলাৰীত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে আধাৰ কাৰ্ডখন চিলেক্ট কৰিব, ঠিক তেনেদৰে আপোনালোকে ইয়াতে চাৰ্টিফিকেটখনো চিলেক্ট কৰি দিব। তো ইয়াৰ পিছত ডকুমেণ্টছখিনি আপলোড কৰাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰি পেলাই চাই ল'ব পাৰিব আপুনি ডকুমেণ্টছটো শুদ্ধকৈ আপলোড কৰিছে নে নাই। এতিয়া অট'মেটিকলি খোল খাইছে, ইয়াতে টিক মাৰ্কটো দিলে হ'ল, কেপচাৰটো দি পেলাই ছাবমিটত ক্লিক কৰি দিলে হ'ল। তো কেপচাৰটো দিয়াৰ আগতে আপুনি কেপচাৰটো কি কৰিব, আপুনি ডাইৰেক্টলি এই কেপচাৰটো নিদিব, এটা নতুনকৈ কেপচাৰ লৈ ল'ব। যিহেতু আমি বহুত সময় ইয়াতে ফৰ্মখন ফিল আপ কৰিলোঁ, তো আমি ইয়াতে এটা ফ্ৰেছ কেপচাৰ, তো আমি ইয়াতে কেপচাৰটো নতুনকৈ লৈ পেলাইহে দি দিম। তো ইয়াতে ডকুমেণ্টছখিনি ভালদৰে আপলোড কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে ছাবমিটত ক্লিক কৰি দিব। তো ইয়াতে আপোনালোকে সকলোবিলাক ডিটেইলছ ভালদৰে দেখিবলৈ পাব। এই ডিটেইলছখিনি ভালদৰে চাই ল'ব, চাই লোৱাৰ পিছত আপোনালোকে ইয়াতে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো আহি যাব আৰু আপুনি ইয়াতে ডাউনলোড এপ্লিকেশ্যন এই অপশ্যনটোত ক্লিক কৰি পেলাই আপোনাৰ ফৰ্মখন পাই যাব আপুনি যিখন এপ্লাই কৰিছে। তো এইখিনি আছিল আপোনাৰ এপ্লাই কৰিবলগীয়া। আপোনালোকে ফৰ্মখন ডাউনলোড কৰাৰ পিছত এনেকৈ আহিব, ইয়াতে এইটো কাটি দিলেই হ'ল। তাৰপিছত ইয়াতে আপুনি ছেভ ড্ৰাফ্ট এপ্লাইড এনৰল্ড, ইয়াতে বহুত কেইটা অপশ্যন দেখিবলৈ পাব। ইয়াৰে ভিতৰত আপুনি এপ্লাইডত যাব, এপ্লাইডত যোৱাৰ পিছত ইয়াতে আপুনি এপ্লাই কৰাৰ ইয়াতে এপ্লিকেশ্যন নাম্বাৰটো দেখিবলৈ পাব, কাৰ্ড চিন আছে ইয়াতে ক্লিক কৰি দিব, দিলে আপুনি এই অপশ্যনবিলাক দেখিবলৈ পাব। ইয়াতে আপুনি ষ্টেটাছটো চাব পাৰিব, ইয়াতে আপোনাৰ কলেজ অথৰিটি, ইউনিভাৰ্চিটি, প্ৰগ্ৰাম অফিচ, ডিছবাৰ্চমেণ্ট কমপ্লিট। তো এই ষ্টেপবিলাক কমপ্লিট হ'ব লাগিব, তাৰপিছতহে আপুনি পাই যাব আপোনাৰ পে'মেণ্টটো। এতিয়া আমি ইয়াতে ভিউ এপ্লিকেশ্যনত ক্লিক কৰি দিম। তো ভিউ এপ্লিকেশ্যন কৰাৰ পিছত এনেকৈ এটা PDF আপুনি দেখিবলৈ পাব, ইয়াতে ক্লিক কৰি পেলাই আপোনালোকে এই PDFটো ডাউনলোড কৰিব। ডাউনলোড কৰিলে আপোনাৰ তাত এই PDFটো আহি যাব। ইয়াত আপুনি জুম কৰি চালে আপোনাৰ চব ডিটেইলছবিলাক দেখিবলৈ পাব, ফিল কৰা গোটেই ডিটেইলছবিলাক ইয়াতে আহি যাব। তো আপোনালোকৰ কৰিবলগীয়া এইখিনি আছিল। তো আপোনালোকক কেনেকৈ জীৱন প্ৰেৰণা স্কিমত এপ্লাই কৰিব লাগে সেইটো মই দেখাই দিলোঁ। যদি আপোনালোকে কিবা বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব। তো আজিৰ বাবে এইখিনিয়ে, থেংক ইউ, ধন্যবাদ।